মুহূৰ্তত এনেকৈতো ভাষা বিচাৰি পোৱা নাই কি বুলি ক'ম। হ'ল চিৰসত্যক আমি মানিবই লাগিব। তথাপিও কেতিয়াবা দুখ থাকি যায় যে এনেকুৱা নহ'লেহেঁতেন নেকি, কিন্তু তথাপিও আমি মানিব লাগিব। সেইকাৰণে আজিৰ এইখিনি সময়ত দুখ লাগিছে, মানিব আমি পাৰা নাই বা নিজৰ মনেই আজি শান্ত ল'ব পৰা নাই। আমাৰ মাজত আমাৰ সকলোৰে জনপ্ৰিয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন আজি আমাৰ মাজত নাই। সেইকাৰণে আজি ইয়াত ৰাজহুৱা এটা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তেখেতে যাতে আমাক উদগনি দি থাকে, সেই উদ্দেশ্য আগত ৰাখি আজি লাংহীন বজাৰৰ এই মাজত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা লাংহীন আঞ্চলিক কমিটি, আমাৰ দুধাৰাই বড়ো সাৰিম্য আফাদ, লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ আঞ্চলিক আছুকে মিলি সকলোৱে মিলি কলনীয়া শাখা সাহিত্যই মিলি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। এইখিনি মুহূৰ্তত আমি এটাই ক'ব বিচাৰিছোঁ যে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, সেই ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। অনুষ্ঠান একেলগে আয়োজন কৰিছোঁ। আমি যথেষ্ট সঁহাৰি পাইছে, চবেই আহি দলে বলে ইয়াত যোগদান কৰিছে। আমি বন্তি প্ৰজ্বলনৰ পিছত আমি সকলোৱে মিলি চাকি বা বন্তি বা মম তেনেকৈ আমি জ্বলাইছোঁ। গতিকে আমি তেখেতৰ ভগৱানৰ ওচৰত আত্মা যাতে সদ্গতি লাভ কৰে তাকে আমি কামনা কৰি আজি এই অনুষ্ঠানটি সফলভাৱে আমি সমাপন কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি